মই ইলুৱে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি মোৰ অন্য এটা ভিডিঅ' আৰু বৰ্তমান এতিয়া মই উপস্থিত আছোঁ নাৰায়ণপুৰত, লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। আৰু নাৰায়ণপুৰত হৈছে মোৰ অৰিজিনেল ঘৰ, মানে গাঁৱৰ ঘৰ। আৰু বৰ্তমান থাকোঁ গুৱাহাটী শিলপুখুৰীত। আজি ভিডিঅ'টো বনালোঁ মানে এইকাৰণে আপোনালোকক অকণমান গাঁৱৰ পৰিৱেশটো দেখাওঁ বুলি ভাবিছোঁ, চাই থাকিব। দেখিছেনে, এইটো হৈছে নেশ্যনেল হাইৱে আৰু এইটো ছাইডৰ পৰা তেজপুৰ, মৰিগাঁও, নগাঁও, গুৱাহাটীৰ পৰা আহিব পাৰে। আৰু এইফালেদি এনেকৈ এইফালে বগীবিল হৈ পেলাই আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এনেকৈ যোৰহাট চৰ সকলো যাব পাৰে। আৰু এইটো ৰাস্তা আপোনাৰ খুবেই ভাল, যোৰহাটৰ সেইফালে কাজিৰঙা হৈ যোৱা ৰাস্তাটোতকৈ এইফালেদি গ'লে খুব সোনকালেও শিৱসাগৰ বা ডিব্ৰুগড়, তিনিচুকীয়া পায়। আৰু ৰাস্তাটোও ভাল আৰু আপোনালোকে দেখা পাইছে। আৰু এইফালেদি সোমাই আহিয়ে আমাৰ ঘৰটো এইফালেদি সোমাই আহিব লাগে, একদম ৰাস্তাৰ কাণতে ঘৰ হয়। আৰু দুফালে এইফালে এজোপা মধুৰিআম আছে আৰু এইফালে এজোপা মধুৰিআম আছে সোমাই আহিয়ে। আৰু এইখন গেটখন, গেটখনত সোমাই আহি এয়া চৰকাৰী পানী আহি আছে দেই বন্ধুসকল, আমাৰ এইফালে পানী আহি আছে। আপোনালোকৰ ফালে চৰকাৰী পানী আহে নে নাহে কমেণ্ট কৰিবচোন। আৰু এইফালে দেখা পাইছে এয়া জালুক লাগি আছে, এইফালে আনাৰসৰ গছ, আৰু এইফালে আছে আৰু এনেকেই। আৰু এইফালে দেখা পাইছে এয়া কুঁহিয়াৰ আছে, বহুতখিনি কুঁহিয়াৰ আছে। কুঁহিয়াৰ ডাঙৰ হৈছে আৰু খুব মিঠা কুঁহিয়াৰকেইডাল। সোমাই আহিয়ে দেখিছে সেইটো আমাৰ সেই ভঙা চিঙা সেই ঘৰটো। আৰু এইফালে এইখিনি মাটি আছে, মানে মাটিখিনি একচুৱেলি খেতি চেতি কৰিবৰ কাৰণে, এনেকৈ শাক পাচলি কৰিবৰ কাৰণে ৰাখি থোৱা হৈছে। আৰু এতিয়া গম পাইছোঁ বোলে আমাৰ এইফালে বোলে এইটো 4 লাইন আহিব। 4 লাইন আহিলে হয়তো 4 লাইনটো একদম আমাৰ গেটৰ ওচৰলৈকে আহিব। 75 ফুট যিহেতু এৰি পেলাই আমাৰ গেটখন দিয়া আছে, ইমান মানলৈকে আহি যাব। আমি 75 ফুট এৰি পেলাই আমি গেটখন দিছোঁ। চৰকাৰী মাটি 75 ফুট বুলি কয়। অকল আপোনালোকৰ ফালে এইটো কি গছ বুলি কয় জনাবচোন। এইটো টেঙা হয়, টেঙা শাক হয়। এইটো মাছৰ লগতো খাই ভাল লাগে আৰু এনেই খায়ো ভাল লাগে। এইটো টেঙা মৰা বুলি কয় আমাৰ ফালে। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু এইফালে আমাৰ মা যিহেতু ঢুকাইছিলে, 1 বছৰ হোৱা নাই, অক্টোবৰত 1 বছৰ হ'ব। এইফালে মাক ইয়াতে দিলোঁ আগফালে। মায়ে জীয়াই থাকোঁতে কৈছিলে মোক আগফালে থ'বি, সেইকাৰণে সেই ইয়াতে থ'লোঁ, আগফালেই আছে। আৰু এইফালে কুঁহিয়াৰ আছেই। আৰু এইফালে এয়া ভাতকেৰেলা আছে, ভাতকেৰেলা লাগি আছে ধুনীয়াকৈ ভাতকেৰেলা আৰু জিকা গছ আছে। আৰু এইফালে দেখা পাইছে কি ধুনীয়াকৈ জিকা এয়া লাগি আছে। জিকা খাইছোঁ মই, অহাৰ পৰা দুসাঁজ জিকা খালোঁ। এয়া জিকা লাগি আছে। আৰু এইফালেও এয়া লাগি আছে, এইফালেও সেয়া ডাঙৰ হৈছে আৰু এয়া জিকা গছ, পূৰা ধুনীয়াকৈ জিকা লাগি আছে। আৰু এইফালে আছে এয়া আদা গছ, দেখিবলৈ পাইছে আদা। এইখিনি গোটেইখিনি আদা আমি কিনিবই নালাগে, একদম ঘৰৰে আদা, পাৰিলে বেলেগক দিওঁহে। যিহেতু গাঁৱৰ ঘৰ, গোহালি নাথাকিলেতো একদম আধৰুৱা হৈ যাব। এইটো হৈছে আমাৰ গোহালিটো, আৰু দুজনী গৰু আছে, আৰু সেই দুইজনী এতিয়া গাখীৰেই দি আছে। আৰু এইটোৱে গোহালিটো। আৰু গাঁৱততো সকলোৰে ঘৰতে গৰু থাকে, আৰু গৰু থকা মানে গোহালিটো সকলোৰে থাকিবই। আৰু আমাৰো আছে এয়া, আৰু মানে আঁঠুৱাখন দি থোৱা আছে, কেলৈ মহ বহুত যে, সিহঁতেও অকণমান আৰামত থাকিব বিচাৰে, সেইকাৰণে আঁঠুৱাখন দি থোৱা হৈছে। এই আঁঠুৱাখন দি থ'লে সিহঁতে অকণমান ৰাতি শুই পেলাই আৰাম পায়। আৰু যিহেতু আমি মানুহে আৰাম পালে কি হ'ব, সকলোকে বন্ধুসকল এইফালে চাওকচোন, এইটো ধুনীয়াকৈ কঁঠাল লাগি আছে। এতিয়া কঁঠালৰ ছিজন মোটামুটি গৈছেই, আৰু হ'লেও এইটো কঁঠাল লাগি আছে। দেউতাই মোৰ কাৰণে থৈ দিছিলে, মই আহিম বুলি কোৱা দেখি। আৰু এই দুজোপা কঁঠাল আছে, কিন্তু বহুতেই লাগিছিলে, কিন্তু খোৱা মানুহ নাই আমাৰ ঘৰত, সেইকাৰণে এই গৰুক এই দানা বনাই দিয়া হয় কঁঠালখিনি। গৰুৱে খাওক, অলপ ভিটামিন পাওক। আৰু এইফালে এয়া আমাৰ পিছফালৰ পৰিৱেশটো। এইফালে এয়া পাণ লাগি আছে, পাণ আছে, এয়া তামোল আছে, তামোল পাণ সকলো আছে। আম গছো আছে, বিলাতী আম আছে, ডাঙৰ ডাঙৰ হয় বহুত। অলপ এনেকৈ লৈছোঁ, মানে কেলৈ ইমান গৰম দিন ন, সাপ চাপ থাকিব পাৰে, সেইকাৰণে এনেকৈ লৈছোঁ। অলপ হাবি হৈ আছে, এইফালে অলপ হাবি হৈ আছে, এইখিনি চাফা কৰিব লাগিব। চাফা কৰা হোৱা নাই। আৰু পিছফালটো এইফালে গোটেই হাবি জংঘল হৈ আছে। আৰু এইফালে দেখিছেনে, এয়া ৰবাব টেঙা লাগি আছে, ৰবাব টেঙা এইফালেও লাগি আছে। এয়া পূৰা ধুনীয়াকৈ লাগি আছে। এতিয়া ভাদ মাহ আহিলে খোৱা ছিজন হ'ল। আৰু এইফালে সেয়া
পিছফালৰ পৰিৱেশটো এয়া আৰু বেলেগ একো নাই আপোনালোকক এনেই অলপমান পৰিৱেশটো দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ এইফালে এয়া এইফালে হালধি লাগি আছে এইফালেও নেমু টেঙা আছে দেই বন্ধুসকল এইফালে হাবি আছে কাৰণে মই এতিয়া ওচৰত যাব নোৱাৰোঁ আৰু এয়া এইফালে নেমু টেঙা আছে কাজি নেমু আছে বহুত কেইজোপা কাজি নেমু আছে এইফালে তামোল গছো আছে এয়া বহুত কেইজোপা আৰু এইফালে এটা ফিচাৰী আছে এইটো ফিচাৰী এইফালে আছে এতিয়া মই গৈ পেলাই আপোনালোকক দেখাব পৰা অৱস্থাত নাই যিহেতু হাবি আছে যাবলৈ ভয় লাগে এতিয়া সাপ চাপ থাকিব বুলি ডাঙৰ ফিচাৰীটো ডাঙৰে হয় মাছ চাছ জীয়াওঁ আৰু আলহী জুলহী আহিলে ইয়াতে জাল চাল মাৰি কিনি মাছ চাছ ধৰোঁ গেটৰ পৰা সোমাই আহি এইটোৱে আৰু আমাৰ ঘৰটো এইফালে এয়া আনাৰসৰ গছ আৰু এইফালেও জালুক আছে এয়া এইফালেও জালুক গছ আছে জালুক আমি মাজে মাজে বেচোঁ বাৰু নেবেচাও নহয় আৰু বন্ধুসকল আপোনালোকে গৰম কেনে দিছে কওকচোন ইয়াতে ইমান গৰম দিছে তাতে এই চোতালখন পকা কৰাৰ পৰা মানে একদম পূৰা গৰম ভাৱটো মানে পূৰা ভিতৰত গুচি গৈছে আৰু ফেনেও কাম নকৰা হৈ গৈছে আৰু এইফালে আহি পেলাই এয়া এইখন মোৰ মৰমৰ সেই পালচাৰ N160 বাইকখন আৰু এই বাইকখন লৈ কালি মই গুৱাহাটী যাম গোটেই জাৰ্ণিটো আপোনালোকক দেখাম আপোনালোকে চাব এইটো ভিডিঅ' পাব আপোনালোকে আৰু এয়াই আছিল আজিৰ গাঁৱৰ পৰিৱেশটো আমাৰ ঘৰৰ বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মই কালি বাইকখন লৈ মই গুৱাহাটী যাম সেইটো ভিডিঅ' আপোনালোকক দিম দেখাম আপোনালোকে চাব আৰু আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই